Hey guys, welcome back to another new video. So guys, আজিৰ ভিডিঅ'ত আমি পাইলট সকলৰ বিষয়ে জানিম যে পাইলট সকলে কি কাৰণে দীঘলকৈ দাড়ি মুছ আদি ৰাখিব নোৱাৰে আৰু তাৰ লগতে পাইলটেই হওক বা এৰোপ্লেনৰ এয়াৰ হোষ্টেছ সকলে কি কাৰণে পাৰফিউম লগাব নোৱাৰে। আজিৰ ভিডিঅ'টোত আমি এই দুটা কথাকে জানিম। আশা কৰোঁ আপোনালোক সকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, প্ৰথমতে আমি পাইলট সকলেনো কি কাৰণে দাড়ি ৰাখিব নোৱাৰে এই কথাটো জানো আহক। তো গাইজ, কথাটো হ'ল এনেকুৱা যে এখন এৰোপ্লেন যিহেতু মাটিৰ পৰা বহু ওপৰেদি চলে, সেইকাৰণে এনেকুৱা অৱস্থাত কেতিয়াবা অক্সিজেনৰ লেভেলটো কমি যায়, যাৰ ফলত সেই এৰোপ্লেনখনত থকা অক্সিজেন মাস্কবোৰ নিজে তললৈ নামি আহে আৰু সেই মাস্কবোৰ পেছেঞ্জাৰ হওক বা পাইলট সকলেই হওক লগাই ল'ব লাগে, যাৰ ফলস্বৰূপে তেওঁলোকে অক্সিজেনটো ভালদৰে গ্ৰহণ কৰিব পাৰে। এতিয়া কথাটো হ'ল যে এনে অৱস্থাত যদি এজন পাইলটৰ মুছ বা দাড়িবোৰ দীঘল হৈ থাকিব, তেতিয়াহ'লে সেই পাইলটজনে সেই অক্সিজেন মাস্কখন লগোৱাত অসুবিধা পাব বা মাস্কখন ভালকৈ নবহিব, ভালকৈ নাখাব, যাৰ ফলস্বৰূপে তেওঁ অক্সিজেন ভালদৰে গ্ৰহণ কৰিব নোৱাৰিব। তেওঁৰ উশাহ নিশাহ লোৱাত কষ্ট হ'ব আৰু যাৰ ফলস্বৰূপে হ'ব পাৰে যে পাইলটজন বেহুচ হৈ যাব, নহ'লে এনেকুৱা হ'ব পাৰে যে কেতিয়াবা মৃত্যু পৰ্যন্ত হ'ব। তো এখন এৰোপ্লেনত যিমানবোৰ যাত্ৰী থাকে সেই সকলোবোৰ যাত্ৰীৰ ভৰসা সেই পাইলটজনেই। সেই পাইলটজনৰ ওপৰতে গোটেই যাত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্ব থাকে। কিন্তু যদি সেই পাইলটজনেই নিজৰ অক্সিজেন মাস্কখন সেই দাড়িবোৰ ৰখাৰ ফলস্বৰূপে, দাড়ি বা মুছ ৰখাৰ ফলস্বৰূপে লগাব নোৱাৰে আৰু ফলত তেওঁৰ শাৰীৰিক অসুবিধাৰ সৃষ্টি হয়, তাৰ ফলত গোটেই এৰোপ্লেনখনত থকা পেছেঞ্জাৰসকলো অসুবিধাৰ সন্মুখীন হৈ যাব বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। সেইকাৰণে কোনো ধৰণৰ পাইলটকে দাড়ি ৰাখিবলৈ দিয়া নহয়, যাতে তেনেকুৱা কোনো এমাৰ্জেঞ্চি কণ্ডিশ্যনত যেতিয়া মাস্ক লগাবলগীয়া হ'ব অক্সিজেন মাস্কখন, যাতে পাইলটজনে অতি সহজে আৰু খুব ভালদৰে সেই মাস্কখন লগাই ল'ব পাৰে। তো এইটো কাৰণতেই কোনো পাইলটক দীঘল দাড়ি মুছ ৰখোৱাৰ পাৰ্মিশ্যন দিয়া নহয়। তো এতিয়া হ'ল ছেকেণ্ড পইণ্ট। ছেকেণ্ড পইণ্টটো এইটোৱেই যে এজন পাইলটে পাৰফিউম, চেণ্ট, ইতৰ আদিবোৰ লগাব নোৱাৰে। বা অকল পাইলট বুলিয়েই নহয়, এয়াৰ হোষ্টেছ বা পাইলট এৰোপ্লেনৰ যিসকল ষ্টাফ থাকে, সেই ষ্টাফটোৱে এই ধৰণৰ বস্তুবোৰ ব্যৱহাৰ কৰিব নোৱাৰে। কি কাৰণে কৰিব নোৱাৰে? তো গাইজ, কথাটো হ'ল এনেকুৱা যে এজন পাইলটক এখন এৰোপ্লেন উৰাবলৈ দিয়াৰ আগতে সেই পাইলটজনৰ ব্ৰেথ এনালাইজ কৰা হয়, অৰ্থাৎ তেওঁ এলকহল কনজিউম কৰিছে নেকি, মাদক দ্ৰব্য গ্ৰহণ কৰিছে নেকি, বা সেই ষ্টাফ ধৰক এয়াৰ হোষ্টেছসকলেও তেনেকুৱা কিবা নিচাযুক্ত বস্তু গ্ৰহণ কৰিছে নেকি, সেয়া টেষ্ট কৰা হয়, সেয়া চেক কৰা হয়। কিন্তু এই যে পাৰফিউম, চেণ্ট আদিবোৰতো কিছু পৰিমাণে এলকহল মিহলি কৰি থোৱা থাকে। আপোনালোকে আপোনালোকৰ ঘৰত থকা পাৰফিউমৰ বটলছবোৰত চাব, তাত ইনগ্ৰিডিয়েণ্টছবোৰ লিখা থাকে আৰু তাতে আপোনালোকে এলকহল বুলিও দেখা পাব। বেছিভাগ পাৰফিউমতে এলকহল দিয়া যায়। তো এতিয়া এজন পাইলটে যদি সেই এলকহল থকা পাৰফিউম লগায়, তেতিয়াহ'লে সেই পাৰফিউমে ব্ৰেথ এনালাইজাৰত প্ৰভাৱ পেলাই সেই ব্ৰেথ এনালাইজাৰত এটা পইণ্ট উঠাই দিব পাৰে, যাৰ ফলস্বৰূপে সেই পাইলটজনে মাদক দ্ৰব্য গ্ৰহণ নকৰিলেও সেই ব্ৰেথ এনালাইজাৰত ধৰা পৰিব তেওঁ মাদক দ্ৰব্য গ্ৰহণ কৰিছে বুলি। বা তেনেদৰেই বিভিন্ন ষ্টাফে মাদক দ্ৰব্য গ্ৰহণ নকৰাকৈ চেণ্ট বা পাৰফিউম লগাই যোৱাৰ ফলস্বৰূপে সেই ব্ৰেথ এনালাইজাৰত এলকহলৰ পৰিমাণ দেখুৱাই দিব, যাৰ ফলস্বৰূপে সেই পাইলটজনেই হওক বা ক্ৰু মেম্বাৰ্ছবোৰেই হওক সমস্যাৰ সন্মুখীন হ'ব পাৰে। তো এনেবোৰ কাৰণতে এজন পাইলটকে হওক বা সেই এয়াৰ হোষ্টেছসকলকে হওক পাৰফিউম, ইতৰ
চেণ্ট আদিবোৰ লগাবলৈ দিয়া নহয়। তো এইটোৱে আছিল আজিৰ পাইলটসকলৰ বিষয়ে জানিব লগা 2টা পইণ্ট। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।